हेलो फ्रेंड्स, वेलकम टू माय चैनल मम्स डायरी। आज दुटा रेसिपि লৈ আহিছোঁ। এটা সয়াবিনৰ পকৰি ৰেচিপি আৰু আনটো হৈছে ৰঙালাও গুটিৰ এটা সুন্দৰ ৰেচিপি, কিড স্পেশাল হয়। এতিয়া আহোঁ প্ৰথমতে পকৰিটোলৈ। সয়াবিনখিনি পানীত তিয়াই থৈছিলোঁ। কোমল হোৱাৰ পাছত এনেকৈ পানীৰ পৰা টুকি লৈছোঁ, চেপি পেলাই পানীখিনি। আৰু এইখিনি পিঁয়াজ ল'ব, আপোনালোকে এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি ল'ব, যিহেতু গ্ৰাইণ্ড কৰিম এইখিনি। ধনিয়া পাত ল'ব, পিঁয়াজ আৰু নহৰু ল'ব, নহৰু আৰু আদা এনেকৈ ল'ব। এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্সি জাৰ এটাত গোটেইখিনি দি পেলাই স্মুথ পেষ্ট এটা বনাই ল'ব। আৰু মই এইখিনিতে কথা এটা কওঁ, যোনটো ৰঙালাও গুটিৰ ৰেচিপি, সেইটোত মই জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু এনেকৈ অকণমান গৰম মছলা ইউজ কৰিছোঁ। এবছৰৰ পাছত আপোনালোকে এইখিনি ইণ্ট্ৰডিউচ কৰাব পাৰে। মই এবছৰ পাছৰ পৰা কৰাইছোঁ, সেইটো কাৰণে মই ইউজ কৰিছোঁ। যদি কিছুমান মাকে ভয় কৰে তেতিয়াহ'লে এইখিনি স্কিপ কৰিব। বাকীখিনিৰে আপোনালোকে ৰেচিপিটো বনাই খুৱাবচোন আপোনাৰ এবছৰীয়া ওপৰৰ ল'ৰা ছোৱালীক। বহুতে ভাল পাব, বহুতে টেষ্টি ৰেচিপি হয়। গোটেইখিনি দেখিছেনে, এয়া মিক্সি জাৰত দি গ্ৰাইণ্ড কৰি ল'ম মই। এতিয়া ধুনীয়াকৈ পেষ্ট বনাই ল'ব এটা। মই এবছৰ পাছৰ পৰাই যোনখিনি সেইখিনি মাইল্ড স্পাইচেছখিনি, ব্লেক পেপাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, এইখিনি মই ইণ্ট্ৰডিউচ কৰাইছিলোঁ। আপোনালোকেও কৰাব পাৰে, ভয় কৰিলে নকৰাব। এনেকৈ এতিয়া পেষ্টটোত মই 2 চামুচ কৰ্ণফ্ল'ৰ আৰু 2 চামুচ ময়দা ইউজ কৰি ল'ম। আৰু ইয়াতে হালধি অকণমান, নিমখ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, অকণমান মিৰ্চ পাউডাৰ দি দিছোঁ ফ্লেভাৰৰ কাৰণে, ভাল লাগে। এইখিনি ধুনীয়াকৈ সানি ল'ব, সানি লৈ বনাব লাগিব। এতিয়া আমি যোনখিনি ৰঙালাও গুটিৰ পেষ্টটোলৈ মানে ৰেচিপিটোলৈ আহোঁ। ৰঙালাওখিনি গ্ৰেট কৰি ল'ব, পিঁয়াজখিনি মিহিকৈ কাটি ল'ব, পনীৰখিনিও এনেকৈ ভাঙি ল'ব, আৰু নহৰুখিনি কুটি ল'ব, আৰু আদাখিনিও এনেকৈ কুটি ল'ব। আৰু এয়া ৰঙালাও গুটিৰ গুড়ি হয়, এইখিনি ধুনীয়াকৈ মিক্সিত পানীৰ লগত পেষ্ট কৰি ল'ব। মই কমকৈ লৈছোঁ, আপোনালোকে অলপ বেছি ল'ব। এতিয়া এইখিনি প্ৰথমতে পকৰিখিনি এনেকৈ তেলত, মই কম তেল লৈছোঁ কাৰণে একদম হেৰি হৈছে, মই কম তেলত বনাওঁ। অলপ বেছি হ'লে ফুলিও যায় ধুনীয়াকৈ। আৰু এইখিনি ধুনীয়াকৈ কেৰাহীত দি এইখিনি বনাই আছোঁ মই। পকৰিখিনি এয়া দি দিব। পকৰি যেনেকৈ বনায় চবেই বনায়, এনেকৈ বনাব। কম কমকৈও দিব আৰু ল' ফ্লেমত ৰাখিব, সিজিব লাগিব যিহেতু। আৰু এইটো আহোঁ ৰঙালাও ৰেচিপিটোলৈ। পিঁয়াজখিনি এনেকৈ দি দিব তেলত, বহুত কম তেল লৈছোঁ, দেখিছেনে? কিয়নো বাচ্ছাই খাব, তো সেইটো কাৰণে কম তেল লৈছোঁ। এনেকৈ পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিব। ধুনীয়াকৈ ভাজিব। লগতে মই পকৰিখিনিও লৰাই আছোঁ। পকৰিখিনি ৰঙা হৈছে, দেখিছেনে? ধুনীয়াকৈ এইখিনি নমাই দিছোঁ। দেউতাকে খাই বহুত ভাল পায়, চুগুৰ। এইখিনি মই তেওঁলৈয়ে বনাইছোঁ, এনেকৈ লৰাই থাকিম, মই এইখিনিও কৰি আছোঁ। এইটো চুগুলিয়ে বনাইছোঁ। আৰু নহৰুখিনি দি দিব, আৰু এইখিনিতে আদাখিনিও দি, আৰু এই গ্ৰেট কৰা যোনটো ৰঙালাও গ্ৰেট কৰি পেলাই এনেকৈ দি দিব। ধুনীয়াকৈ ভাজিব অলপ কম জুইত। হালধি, নিমখ দি দিব, নিজৰ সোৱাদ অনুসৰি দিব নিমখটো। আৰু এয়া জলকীয়া অকণমান, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ দি দিছোঁ। অকণমান মই ইণ্ট্ৰডিউচ কৰাইছোঁ তাক, সেইটো কাৰণে দিছোঁ। আপোনালোকে স্কিপ কৰিব ভয় কৰিলে। আৰু পেষ্টখিনি দি দিছোঁ এই মুহূৰ্তত, দেখিছেনে? মই এনেকৈ যোনখিনি ৰঙালাও গুটি পেষ্ট কিনিবলৈ পায়, ৰঙালাও গুটি কিনি ল'ব, নহ'লে ঘৰত বনোৱাটো আকৌ চালি ল'ব লাগিব ভালকৈ। খুৱাব, ৰঙালাও গুটিত জিংক আছে, প্ৰচুৰ পৰিমাণে জিংক থাকে। খুৱাব, বাচ্ছা ল'ৰা ছোৱালী এপেটাইটটো বাঢ়ে, খোৱাৰ প্ৰতি ইনক্ৰিজ হয় এপেটাইট। সেইটো কাৰণে ৰঙালাও গুটিটো খুৱাব লাগে। আপোনালোকে আনি ল'ব আৰু পেষ্ট বনাই ল'ব এনেকৈ। এইটো অলপ সিজিবলৈ দিলোঁ। এতিয়া চাওঁ সিজিছেনে নাই। যদি সিজি যায় ধুনীয়াকৈ, আৰু নিসিজিলে পানী অকণ দি আকৌ ঢাকি দিব। এতিয়া সিজি গৈছে যিহেতু, পনীৰখিনি দি দিছোঁ। ভাঙি লৈছোঁ মই পনীৰ, তেতিয়া খাই বাচ্ছা ল'ৰা ছোৱালীয়ে বেছি ভাল পায়। বেছি গোটা গুটিকৈ নাখাবও পাৰে, এবছৰৰ ওপৰৰ বাচ্ছাৰ কাৰণে বনাইছোঁ যিহেতু।
এনেকুৱাকৈ আপোনালোকে ভাঙি দিব খুৱাব পনীৰটো বহুত ভাল হয় কেলছিয়াম থাকে তাত যেহেতু ডায়েৰী প্ৰডাক্ট হয় খুৱাব চব খুৱাব লাগে বাচ্ছা ল'ৰা ছোৱালীক আৰু এটা অকণমান এতিয়া ধনিয়া গৰম মছলা পাউডাৰ অকণমান দি দিছোঁ আপোনালোকে নিদিলেও হ'ব যদি ভয় কৰে কিছুমান মাকে ভয় কৰে নোখোৱাই সেইটো কাৰণে নিদিলেও হ'ব কোনো কথা নাই আপোনালোকে যেতিয়া নিজৰ মৰ্জিৰে আপোনালোকে ইন্ট্ৰডিউচ কৰাব বাচ্ছা ল'ৰা ছোৱালীক অলপ এতিয়া পানী দি সিজিবলৈ দিম যিহেতু পনীৰটো অকণমান ঢাকি দিম এয়া দেখিছেনে ৰেডি হৈ গৈছে আমাৰ কিট স্পেচিয়েল ৰঙালাও গুটিৰ পেষ্টৰ এইটো ৰেচিপি বহুতে টেষ্টি হেলদি হয় খুৱাব আপোনালোকে এতিয়া ধুনীয়াকৈ অলপ সজাই পেলাই বাচ্ছা ল'ৰা ছোৱালীক খাবলৈ দিব বহুত ভাল পায় ধুনীয়াকৈ সজাই দিব লাগে সদায় তাহাঁতক খোৱাৰ প্ৰতি যিটো স্পৃহা সেইটো বাঢ়ে ধুনীয়াকৈ মই এনেকৈ দেখুৱাই দিছোঁ তাক এনেকৈ দেখুৱাই দিওঁ তাক এনেকৈ ধুনীয়াকৈ সজাই দিওঁ সদায় আৰু কিবা কিবি ডিজাইন অলপ দি পেলাই দিওঁ ভাল পায় সিহঁতে